हेलो फ्रेंड्स वेलकम टू माय चैनल। आमी एक्चुअली সেইদিনা মই আৰু মোৰ লগৰ এজনী তাইৰ ফ্যামিলি আমি দুটা ফ্যামিলি মানে উৰুকা ৰেষ্টুৰেণ্টত গৈছিলোঁ গুৱাহাটীৰ শিলপুখুৰীত থকা তাত মানে এইটো ৰবট এটা থাকা বুলি মানে শুনি আছিলোঁ আৰু কি ৰবটে খানা সাৰ্ভ কৰে আমাৰো মানে একদম এক্সাইট হৈ আছিলোঁ তো মানে কিনো চাবৰ বাবে বাট নহয় জাস্ট ৰবট তেনেকা বেটেৰীতে চলে আৰু মানে হেৰি তাতে মানে সেনেকে আৰু জাস্ট একবাৰ মানে মাত দিব আহে আৰু তাৰপিছত আমি তাতে গৈছিলোঁ সেইখন একচুৱেলি বাৰ্বিকিউ নেশ্যন টাইপতে হয় মানে বুফে টাইপ হয় আৰু মানে পাৰ পাৰ্চন সেনেকুৱা টাইপত পইচাটো লৈ লয় আমি মানে প্ৰথমে ষ্টাৰ্টাৰবিলাক দে বাট ইয়াতে এটা কি মানে বেলেগ বাৰ্বিকিউ নেশ্যনতকৈ এইটো ডিফাৰেণ্ট হয় কি ইয়াতে মানে খানাবিলাক আছামিজ ডিছবিলাক ছাৰ্ভ কৰে পাঁচজনীয়া কাৰণে এক্সট্ৰা থাল এটা লৈ আমার পড়া খাই চিকেন চিকেনটো লৈ লোৱা সেইটো চামুচেদি নৰ দিয়া সেইটো খোৱা চামুচেদি চামুচ এটা দিব দিয়া সব দিবা আছে থ্যাংক ইউ বালকি এয়া মাকজেকৰ মানে ফটো সেশন ষ্টাৰ্ট হৈ গ'ল সিহঁতে মানে সেইফালে বহি মানে দুয়োটাই সেলফি উঠাত বিজি কাৰণ সেইটো চাইডে পালকি আছিল চাগে পাহৰিলোঁ মই আৰু ইয়া মানে হেৰিত দিছিলে কোকোনাটৰ সেয়া আমি নাৰিকল বুলি যিখন নাৰিকলৰ খোলা বুলি কয় একচুৱেলি আমাৰ ফালে তাতে থেকেৰা টেঙা দিছিল বাকী বেলেগ ফালে কি বুলি কয় নাজানো আমিতো খোলা বুলি কওঁ তো তাতে মানে হেৰি দিছিল নাৰিকলৰ খোলাত আৰু তাতে মানে কৰ্ণবিলাক দিছিল কৰ্ণবিলাক মানে বহুত সুইট কৰ্ণ টাইপ কৰি দিছিল আৰু তো সেইটো আমাৰ গুণেও বহুত ভাল পায় আৰু ষ্টাৰ্টাৰত আছিল আপোনাৰ পনীৰ পকোৰা আৰু ফিছ ফ্ৰাই চিকেনৰ কিবা আছিল আৰু প্ৰন আছিল বাট মইতো আৰু প্ৰনটো খাব নোৱাৰোঁ এলাৰ্জি তো মানে ভালকৈ ষ্টাৰ্টাৰখিনি খাই মানে মেইন কোৰ্চৰ কাৰণে আমাৰ ক্ষেত্ৰত অলপো মানে জেগাই নাছিল মেইন কোৰ্চতো ঢেৰ আইটেম আছিল আলু পিটিকা আলু ভাজি সৰু আলু ভাজি তাৰপিছত চিকেন তাত পনীৰৰ হেৰি নাছিল আৰু লোকেল মুৰ্গী লোকেল মুৰ্গী নহয় চৰি লোকেল মাছ আছিল বাট মাটন নাছিল তাতে মানে সেইটো বুফে সেইটো ল'লে মানে মাটন নাই মাটন ল'লে আৰু এক্সট্ৰা হেৰি কৰিব লাগে বাট এইটো 600 নে 650 লৈছিল 600 লৈছিল মই পাহৰিলোঁ বাৰু তো মানে সেই হিচাপত মানে ঠিকে আছিল আৰু ষ্টাৰ্টাৰেদি মানে ইমানেই পেটটো ভৰি যায় যে মেইন কোৰ্চৰ কাৰণে মানে অলপো জেগাই নাথাকে আৰু মই মানে আগতীয়াকৈ অলপ আনি মানে গুণুক খুৱাই দিছোঁ তাৰপিছত নিজেও খাব পাৰোঁ নে নাই মানে সেইটো ভাবাই নাই আগতে মানে ঢেৰ একদম থালি ভৰ্তি কৰি লৈ আহিছোঁ গুণুৰ বাবে মই আলু পিটিকা দালি এইবিলাকতো লৈ আনিছিলোঁ কিন্তু সিও মানে বহুত বেছি ডিষ্টাৰ্ব কৰা নাই আৰু মানে হোটেল হিচাপত মানে নিজে খাই এনেকুৱা টাইপত মানে খাই আছিল এজনীক আকৌ মই সুধি আছিলোঁ কি ক'ত আহিছা কি কথা তাইক মানে এটা সুধিবহে পালোঁ তাই মানে পেটাৰ নন ষ্টপ মানে বকি আছিল আৰু তাৰপিছত আৰু এনেকুৱাকৈ তাৰপিছত তাই মানে নাখালে জাষ্ট মানে ষ্টাৰ্টাৰেৰে খাই মানে তাইৰ পেট ভৰি গ'ল তো খানাটো নাখালে জাষ্ট মানে এইবিলাক নতুনকৈ কৰিয়ে মানে তাই মানে কটাই দিলে সময়টো অভাৰঅল মানে গৈ মানে বহুত ভাল লাগিল আৰু আৰু আমি মেইন কোৰ্চটো খাই দুখনমান ফটো উঠি মানে ঘৰলৈ আহিব লৈছোঁ আৰু মোৰ যদি চেনেলটো চাই ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰিব আৰু
শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে অসমীয়া খানা খাই ভাল পায় নে নাপায়। আৰু যদি অসমীয়া খানা খাই ভাল পায় তেনেহ'লে এবাৰ উৰুকাত গৈ ট্ৰাই কৰিব পাৰে। থেংকছ ফৰ ৱাটছিং, বাই বাই।